এয়া ওপৰেদি এটা ৰূপৱে গৈ আছে। এ ব্ৰ মাৰি তো हेलो एवरीवन वेलकम टू माय चैनल DK मिसिंग आमी चैनल पर अपना সকলোকে স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ। আজি আমি ফুৰিব যাম। সো আমাৰ বন্ধু বান্ধৱী লগতে আমি ওলাইছো। সো আমি গৈ আছো। এয়া লেটস গো। আপুনি দিও নাই আমি এতিয়া গৈ আছো। মোৰ লগত গৈ আছে সুনীল সাহু। হাই বোলো। তো আমি সকলোৱে গৈ আছো। সো আমি এতিয়া গাড়ীৰ কাৰণে ৰৈ আছোঁ। এয়া লাইন আছে চবেই। এতিয়া ইয়াৰ পৰা যাম গাড়ী পালে। চ' চাই থাকোঁ আপুনি। ফাইনেলি আমি এতিয়া বাছত বহিলোঁ। বাছত গৈ আছোঁ। শ্ৰী শ্ৰী ৰাম ঠাকুৰ সেৱাশ্ৰম ভাস্কৰনগৰ গুৱাহাটীত পালোঁ। গুৱাহাটী ভাস্কৰনগৰত পালোঁ। এতিয়া বি বৰুৱা কেঞ্চাৰ হস্পিটেল ন। তো এতিয়া আমি খোজকাঢ়ি গৈ আছোঁ পল্টন বজাৰ। এয়া আমি খোজকাঢ়ি চবেই গৈ আছোঁ। সেই থাকোঁ এইফালে অভাৰব্ৰিজ বনাই আছে। তো চাওক বহুত ডাঙৰ অভাৰব্ৰিজ হ'ব ইয়াৰ ওপৰেদি। এইফালে ফিল্ম শ্বুটিং চলি আছে। তো হেল্ল' এভৰিৱান আমি ফাইনেলি ৰূপৱে পালোহি। চ' এয়া ৰূপৱে গেট। এয়া ভিতৰত এতিয়া গৈ আছোঁ। এয়া ৰূপৱে লিখা আছে ৰূপৱে বুলি, ৰূপৱে টাৰ্মিনেল। চ' আমি এতিয়া ভিতৰত যাম। হ'ব চাই থাকোঁ আপুনি। আমি এতিয়া ৰূপৱে এয়া ভিতৰত কেনেকুৱা চ' দেখুৱাইছোঁ। এইফালে চিকিউৰিটি গাৰ্ড আছে। আমি এতিয়া নদীখন চাব যাওঁ। এয়া হৈছে ব্ৰহ্মপুত্ৰ নদী। উমানন্দ এইফালে মাজত আছে। এয়া ৰূপৱে দৃশ্য। ব্ৰহ্মপুত্ৰ নদীখনৰ ওপৰেদি যায় ৰূপৱে। এয়া চাই থাকক কেনেকুৱা দৃশ্য, কেনেকুৱা পৰিৱেশ, বহুত ধুনীয়া পৰিৱেশ। ফাইনেলি মই এতিয়া ভিতৰত গৈ আছোঁ। চ' চাই থাকক এয়া হৈছে ৰূপৱে। অলপ দেখুৱাই দিছোঁ আপোনালোকক উমানন্দ মন্দিৰৰ এই পানীৰ কাষৰ পৰা। চ' চাই থাকক এয়া হৈছে চাৰিওফালে টাইলছে লগোৱা হৈছে। ইমান ধুনীয়া পৰিৱেশ, বহুত ধুনীয়া পৰিৱেশ, কাৰণ চাৰিওফালে টাইলছে লগোৱা হৈছে। লগতে এয়া চাওক কেনেকুৱা পৰিৱেশ, চাৰিওফালৰ দৃশ্য।
এইখন হৈছে উমানন্দ মন্দিৰ আপোনালোকে দেখি আছে। তো এয়া হৈছে উমানন্দ মন্দিৰখন। তো আপোনালোকে গ'লে চাব পাৰা উমানন্দ মন্দিৰখন কেনেকুৱা। এয়া হৈছে মানুহ একেবাৰে ভিৰ হৈ আছে। তো চবেই চাই আছে দে মানুহ। তো এয়া লোকেশ্যন চাওক কেনেকুৱা, মানে লোকেশ্যন কেনেকুৱা, বহুত বঢ়িয়া লাগিছে লোকেশ্যনটো চাই। বহুত আপোনালোকৰো ভাল লাগিছে চাগে লোকেশ্যনটো চাই। ইফালে গাড়ী পাৰ্কিং। চ' এইফালেদি যায়, এইটো হৈছে এতিয়া ৰৈ আছে গ্ৰুপ হৈ যাব লৈছে এতিয়া। চ' এয়া হৈছে উমানন্দ মন্দিৰ, মাজতে আছে। উত্তৰ গুৱাহাটী টু দক্ষিণ গুৱাহাটী যাব পাৰে। এয়া অসমৰ বিখ্যাত ৱেখনে হৈছে ৰূপৱে। চ' এয়া ৰূপৱেখন ফাইনেলি আপোনালোকক দেখুৱালোঁ। চ' আমি ডেক'ৰেশ্যন কেনেকুৱা লাগিছে চাওক, কেনেকুৱা ডেক'ৰেশ্যন বনাই থৈছে চাৰিওফালে ৰূপৱেৰ কাষত। দাদা এইটো কি ফুল বুলি কয়? কি ফুল এইটো নামটো পাহৰি গ'লো। এয়া চাওক এতিয়া ওপৰেদি গৈ আছে, এইটো ওপৰেদি গৈ আছে এতিয়া ওপৰেদি। চ' এতিয়া কিবা গৈ আছে। এয়া চাওক ওপৰত। হেল্ল' মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। পল্লৱ জেংগো। মই আহিছোঁ যোৰহাটৰ পৰা আহিছোঁ। এইটো কি হ'ল কেমেৰাটো এনেকৈ ওলাইছে? যোৰহাটৰ পৰা আহিছোঁ মই চাবলৈ অকলে। আহি কেনেকুৱা লাগিছে? মজা লাগিছে, একদম ফালি দিম এতিয়া, উঠিমগৈ ওপৰত, মজা লাগিব। উঠিব উঠিবা না নুঠা? উঠিম বাৰু। ব'লা উঠোংগৈ আৰু ফালি দিম ব'লা। ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কি আছিল চেনেল? পিকে মিচিং আমে। মোৰটো হৈছে পল্লৱ জেংগো, PALLAB স্পেচ ZENGO। ডেছক্ৰিপশ্যনত দাদাৰ ইউটিউব চেনেলটো দি দিম, আপোনালোকে চাব। ময়ো দি দিম এইজনৰ। ঠিক আছে, ঠিক আছে, থেংক ইউ দেই। চ' এয়া হৈছে ৰূপৱেৰ চাৰিওফালে দৃশ্য। এয়া এই তাৰ পৰা ইয়াৰ পৰা এটা গৈ আছে, আপোনালোকে দেখিলে এয়া গৈ আছে উমানন্দ মন্দিৰৰ ফালহি পাবহি এতিয়া। চ' এয়া ফুলদানিখন অলপ দেখুৱাব বিচাৰিম। সেইকেইটা হৈছে ফুল, কেনেকুৱা ডেক'ৰেশ্যন বঢ়িয়াকৈ বনাই থৈছে চাওক। এয়া হৈছে ডেক'ৰেশ্যন, ফুলৰ ডেক'ৰেশ্যন চাওক কেনেকুৱা ভাল। নদীৰ কাষতে, ব্ৰহ্মপুত্ৰ নদীৰ কাষতে কেনেকুৱাকৈ বনাই থৈছে, বহুত মানে ভালকৈ বনাই থৈছে। চ' এয়া ইফালে বনাই আছে। চ' এইখনে হৈছে বিল্ডিং। এই ওপৰৰ পৰা ওপৰদি গৈ এতিয়া এনেকুৱা গৈ এইফালত দি গৈ তাত এটা ইয়াৰ পৰা যায় আৰু এটা ঠাইৰ পৰা আহে। চ' এয়া হৈছে আজিৰ ভিডিঅ'টো ইমানতে শেষ হ'ব। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু লগতে থকা বেল আইকনখন দবাব নাপাহৰিব। বাই বাই। চ' ইমানতে সামৰিলোঁ। এয়া ওপৰেদি এটা ৰূপৱে গৈ আছে। ব্ৰ মাৰি তো অপেন। কাইলৈ আহিম একদম টিকেট নাই এতিয়া এফালে টিকেট বাঢ়িলে।
দাম নহয় আগবেলা মানে অফাৰ যোৱা দেখ পিছবেলা কি হ'ল বস্তুটো যাওঁতে ইয়াত কাটিব লাগিব নহয় আহোঁতে তাৰপৰা কাটি আহিব লাগিব মানে আহে নাহে ঠিক নাই